Oh, partner. Oi, oi, Oesa. তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বন্ধুসকল মই বৰ্তমান যাই আছোঁ সৰভোগত। তো সৰভোগত কিয় যাম কৈ আছোঁ আৰু এটা ভিডিঅ' বনাম। ভিডিঅ' মানে বেলেগ নবনাওঁ, মানে এনেই মই বজাৰ কৰিব যাম অলপ। তো বজাৰ কৰিব গ'লে তাত অলপমান এনেই এটা ভ্লগছ বনাও হ'ব। তো আপোনালোকেও ভাল পাব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো মই এতিয়া যাই আছোঁ আৰু এটা আপোনালোকক বস্তু দেখাই আছোঁ, চাই থাকক, বস্তুটো চাওক। বস্তু মানে বেলেগ বস্তু নহয়, বাঁহৰ গছত এইটো কি বস্তু চাওক। টুপি এটা, কিন্তু তাত কি লেখা আছে, কৰোণা ভাইৰাছ। কোনিবা লাগছে, ভাল লাগছে কিন্তু দেই। সেয়ে আৰু আমাৰ ইয়াতে এলি আৰু বহুত কিবা কিবি দেখা পাব আপোনালোকে। আৰু এইটো হৈছে আমাৰ গলিকা ৰামলাল কুত্তা। চব ইয়াক চবে ৰামলাল বুলি মাতে, চ' মই নামটো নামাতো ইয়াক। তো যাব ওলাইছিলোঁ কিন্তু ৰাস্তাতে কানা লাগিলাক। তো ৰাস্তাত গোবৰ আছিল অলপ, তো গোবৰত মোৰ ভৰিখন সোমাই গ'ল। তো এতিয়া চাফা কৰিব লাগিব আৰু এইখনো নিয়া নাছিলোঁ, এইখনো লৈ যাব লাগিব কাৰণ দূৰত যোৱা কথা। চ' এইখন মাৰি যাব লাগিব, একদম প্ৰয়োজনীয়। চ' এতিয়া মই ধুই লওঁ ভৰিখন। তো এইখন মৰাৰ খুবেই প্ৰয়োজন। আৰু এইটো হৈছে আমাৰ ইয়াৰে শ্ৰী শ্ৰী মা ঠাকুৰণী মন্দিৰ। আৰু এই মন্দিৰটোৰ বিষয়ে বহুত কাহানী আছে, চ' মই কেতিয়াবা আপোনালোকক ক'ম। আৰু ইয়াৰ অপজিট ছাইডত কি ধুনীয়া এখন পথাৰ আছে। চ' ইয়াতে ধান খেতি হয়, বাৰিষা কালত পানী হয়, পূৰা একদম ডেঞ্জাৰ পানী হয়, মাছ বহুত ওলাই ইয়াতে। চ' সেয়ে আৰু নাজাৰা চাওক না, নাজাৰা চাওক, দেখা পায় নে নাপায় নাজানো, কিন্তু ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্য। সন্ধিয়া সময় হৈছে না, একদম মানে বেলিও অস্ত যাব হৈছে। চ' আপোনালোকক দেখুৱাই আছোঁ মই মোৰ বেক কেমেৰাৰে, ফ্ৰণ্টেদি সিমান এটা ভালদৰে নেদেখিব আপোনালোকে, দেখুৱাই আছোঁ, চাই থাকক। চ' এয়াই হৈছে আমাৰ প্ৰাকৃতিক মনোমোহাৰ সৰভোগৰ দৃশ্য। তো এইখনেই হৈছে আমাৰ মৰমৰ সৰভোগৰ মেইন চক বুলি ক'ব পাৰি। এইখিনিত দোকান পোহাৰ সকলোখিনি আছে। তো মোৰ বজাৰ কৰোঁতে অলপমান ৰাতি হ'ব পাৰে, ঘৰৰ পৰা পইচা লৈ অহা নাই, মানে পইচাটো আনিবই পাহৰি গৈছোঁ। আৰু এতিয়া মই যোনখন দোকানত কাম কৰোঁ সেইখনৰ পৰাহে ল'ব লাগিব। কথাটো হ'ল মানে কি, মই যোনখন দোকানত মানে কাম কৰোঁ সেইখন দোকানৰ মালিকে নাই বৰ্তমান। তো পইচাটো মানে মোক এতিয়া লাগিছিল, তো মই বজাৰত যাব পৰা নাই এতিয়া। পইচা যিটোত নিব আহিছিলোঁ সেইটো বৰ্তমান মই পোৱা নাই পইচাটো। তো কি হয়, পইচাটো যদি পাওঁ তেতিয়াহ'লে বজাৰ কৰিম, আৰু যদি এতিয়া নাপাওঁ তেতিয়াহ'লে ৰাতি হ'ব অলপ। ভ্লগছটো আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ। তো ভিডিঅ'টো কি হয়, দীঘলীয়া হ'ব পাৰে, শ্বৰ্টো হ'ব পাৰে দেই। মই এনেই এটা বনালোঁ আৰু ভিডিঅ'টো, মোৰ কোনো প্লেন নাছিল যে ভিডিঅ'টো আজি বনামেই বুলি। তো কি হয়, অলপ টাইম ৱেইট কৰিছোঁ। আৰু ফাইনেলি পইচাটো যোগাৰ হ'ল, কিন্তু মই বজাৰ কৰিবলৈ যিটো বেগ আনিব লাগে বা মোনা আনিব লাগে সেইখন মই আনিবই পাহৰি গৈছোঁ। তো এতিয়া ৰাতিও হ'ল, মই আৰু ঘৰত গৈ আৰু মোনা লৈ অনাতকৈ আৰু কাইলৈ কৰিম। তো এনেই অলপমান কিবা খাচৰি খুচৰা বস্তু অলপ লৈ যাওঁ। তো এইটো ল'লোঁ মই আমুল তাজাৰ পেকেট, আৰু বিশেষ একো লোৱা নাই, আৰু নেমু টেঙা কেইটামান ল'ম পিছত। আৰু বন্ধুসকল আজিৰ ভ্লগছটো ইমানতে শেষ কৰোঁ, কাৰণ ৰাতিও হৈ গ'ল। মোৰ কেমেৰা এনে কৰিলে কোৱালিটি ভাল হোৱা নাই। চ' বাই বাই আজিলৈ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, লগতে লাইকো কৰিবা। বাই বাই, টাটা, বাই বাই।